গুড মৰ্ণিং আৰু ইয়াৰ ৰাতিপুৱা 6:30 মান বাজিছে আৰু মই ইয়াৰ ৰাতিপুৱা চাহ কাপৰ কাৰণে বনাই আছোঁ পিঠা আৰু বিস্কুটবোৰনো কিমান খাম আজি ভাবিলোঁ পিঠাকে বনাওঁ আৰু সেয়া পিঠা বনাই আছোঁ মই পিঠাৰে চাহ খোৱা মজাটো বেলেগ আৰু চাহ পিঠা দুফালে বনাই আছোঁ আৰু এতিয়া তিনিজনলৈ আমাৰ চাহ বাকিলোঁ আৰু চাহ পানী খোৱা হোৱাৰ পিছত এয়া ৰাতিপুৱা ভাত সাজৰ যোগাৰ কৰি আছোঁ। হাই ফ্ৰেণ্ড, নমস্কাৰ, স্বাগতম জনাইছোঁ মই তুলিকাই মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে সকলোৱে ভালে আছে আৰু আমাৰো ভাল। আৰু এতিয়া বাজিল 11:30 আৰু আমি ৰাতিপুৱা ভাত খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া বাচন ধুব আছে, ধোৱা নাই। ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ, নহ'লে দেৰিয়ে হৈ যায়। আৰু ৰাতিপুৱা অকণমান ক্লিপ দেখুৱালোঁ আপোনালোকক আৰু এতিয়া দিনটো কেনেদৰে পাৰ কৰোঁ কি কৰোঁ সেইখিনি দেখাম আৰু কি দেখাম। আৰু এতিয়া লকডাউন ক'তো যাবও নোৱাৰি আৰু এনেকৈ ঘৰতে আৰু কি কৰোঁ কি নকৰোঁ সেইখিনিয়ে দেখাই থাকিম আপোনালোকক। আৰু এতিয়া বাপেক পুতেক দুই খেলি আছে আৰু মই এতিয়া মোৰ অলপ কাম আছে, হাল্লা কৰি আছে আৰু মোৰ এতিয়া অকণমান কাম আছে, সেইখিনি কৰোঁ। বাচনো ধুব আছে। তাৰপিছত আৰু লগ পাইছোঁ আপোনালোকক। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তেনেহ'লে ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ড, আৰু এতিয়া মই গোটেইখিনি কাম কৰি আহিলোঁ। কাপোৰ ধুবলগীয়া আছিল সেইখিনি ধুলোঁ আৰু এয়া বাবু খেলি আছে আৰু বাবুৰ লগো আহিছে, মালিকহঁতৰ বাবু আহিছে, তাৰ লগত খেলি আছে দুয়ো। এয়া দুপৰীয়া ভাতৰ কাৰণে যোগাৰখিনি কৰি ল'লোঁ, মানে সেয়া চব্জি কাটি ল'লোঁ আৰু ইফালে শাক আছে যে চব মিক্স আছে শাকৰ, সেয়া শাকৰ ভাজি এখন বনাওঁ আৰু ভাতখিনি বনাই লওঁ। তাৰপিছত আৰু দেখাই আছোঁ আপোনালোকক। আমাৰ বাবুৱে গা ধুই আহিলে আৰু এতিয়া নিজে ভিডিঅ' কৰিব। হাই কৈ দিয়া, ভালকে হাই কৈ দিয়া। গা পা ধুলেহি, এতিয়া খেলি আছে আৰু মোৰ ভাতটো হ'ব বাকী আছে, বাকী হ'ল আৰু ইমান গৰম। পানী ৰেডি আৰু এতিয়া খোৱাহে কথা। আৰু বাবু বহিছে ভাত খাবলৈ আৰু মই ভাতটো পাৰোঁ। এতিয়া 5টা বাজিল আৰু দুপৰীয়া ভাত পানী খাই মই ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু বাবু তাক খুৱাই থৈ দিলোঁ, তাৰ লগত ময়ো শুলোঁ। এতিয়া গোটেইখিনি কাম হ'ল বাৰু। এতিয়া অলপ কাপোৰ জাপিব আছে আৰু চাকি গুচি দিব আছে গধূলি আৰু দেখা থাকিম। আৰু মিষ্টাৰ আছে বহি আছে বাহিৰতে, ক'তনো যাব। আৰু এইকেইটা দিন লকডাউন এনেকৈয়ে থাকিব লাগিব। নিজক বচাবলৈ এনেকৈ থাকিবই লাগিব, ঘৰৰ পৰা বাহিৰত যাব নোৱাৰোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া গধূলি 6:30 হ'ল আৰু গধূলি চাহ পানী খোৱা হ'ল আৰু এতিয়া বাবু খাই আছে গাখীৰ বিস্কুট এয়া আৰু মই খাই আছোঁ। এই বাবু খালে আৰু এতিয়া মই খাই আছোঁ এয়া। আপোনালোকে কোনে কোনে খাই ভাল পায়? আৰু এই গৰম দিনত এইটো বস্তু বেছিকৈ চলে, বহুতে ভাল লাগে। আৰু এতিয়া বাজিল 8টা আৰু লাইটৰ কাৰণে অকণমান পোহৰটো বেলেগ যেন লাগিছে। আৰু ৰাতি 8টা বাজিল এতিয়া আৰু মই খানা বনাব আহিলোঁ। এয়া আৰু খানা বনোৱা খোৱা সেয়া আৰুনো কি কৰিম।
লকডাউন এনেকৈ থাকিব লাগিব, বনোৱা খোৱা এনেকৈ আৰু এইফালে বাবু পঢ়িলে অলপ, এয়া শুই বিচনাত কিবা খাই আছে। আৰু এয়া ৰাতিৰ কাৰণে ৰুটি আৰু ইফালে মাংস বনাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিলোঁ। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ, বাই বাই।